Oke, sendiri beri. Kau guru mulai beli bahu murun hoy. Sana. Kita usia naik. बहुत खुशी बरे आरो फाके उलाबी बरसो दुखुम काट खाले साकुरि कुरे दिखे दाबा दिबी दाबो Pira bala busi kin hoi bari. माके माटु उलाबी दे जामिला साकुरि लो Kai kali mal tu khas tu bisi ke ne wala ne. মই স্কুল খাং মাজা মাজি হবো ঘৰত মানুষ আছে নে বার্ডস Korat kunuba asine. সরকারি ঘর বানাই নিছে Ai kali sokari kora mata bari ki. হাস Sakuri kora manu ara sokari kor paina. Manu nai ki direct kumajang ni. Puro ase kinda habudan. Falke mat. ঘৰত মানুষ আছে নে কোনে কোন হস্টেল মানুষে ছোট ঠিক আছে নি আমার Bawa tu supo he kala. Itu pokora kunjir kapsin ki. নাই কোন ঠিক আছে Birds kunuba asine. কোন হয় তোমালোকে কওকচোন মই কিন্তু কিবা দিব নাই দে মই নালাগে আমাক তাৰমানে খাব লগা চাউলো নাই তাৰমানে ধুনীয়াকৈ বনালো আমাৰ শিক্ষা আছে নেকি মানুহটো নাই বাপা আমি খুজিবলৈ অহা নাই অফিচে কিয় আহিছ কওকচোন আমি মানে বাচিনা চাব আহিছো বাচিনা আমাৰতো একো বাচিনা চাব লগা নাই ক'ত বুঢ়াওছি বাচিনা বুজি নাপায় মানে আমি ঠিকনা চাব আহিছোঁ ঠিকনা ঠিকনাটো এইটো আমাৰ গাঁওখনে হয় মই এই গাঁৱতে থাকো এইটোৱে আমাৰ ঘৰৰ ঠিকনা আৰু কিবা ঠিকনা বুজি নাপায় একবাৰ সিটো নহয়ে কোনটো আমি হয় বাবা হয় বাবা মানে হাতবিলাক চাই ফুৰো হাত চোৱা মোৰ হাতটো ঠিকে আছে দেখোন কিয় লাগিছে টিঙৰ আছে এই অলপ আমি মানে কপালৰ ৰেখা তেৰা বেকাবিলাক আমি সিধা কৰি দিব পাৰোঁ কপালৰ ৰেখা কপালৰ ৰেখা চিধে হৈ আছে দেখোন কিয় তেৰা বেকা চোৱা এই বাবাই আমাৰ 100% সিধা কৰি দিয়ে এই জাপডালত সব থাকে মোৰ জাপডালত ডেঞ্জাৰ জাপ এইডাল দেখোন সূতাহে ক'ত জাপ দেখাবালে মায়ঙৰ পৰা আনিছে বাবা বুজাই ভাগ লাগিব এইডাল জাপ মায়ঙৰ পৰা আনিছে বাবাই মায়াঙৰ পৰা মায়াং ক'ত আছে মায়ং আছে অসমতে এই বুঢ়ী মাথা খাইলা লাগে বুজালা গ'ল ফুলালা গ'ল টিঙৰ আছে ঐ পাগল হলি নেকি তহঁতে নাই আচ্ছা খুৰা মহিলা মানুহ আছে নেকি আপোনাৰ ঘৰত আছে মোৰ মাইকীজনী আছে মাতি দিয়কচোন ডাংকাতি ডাংকাতি বাহিৰত আছোন বগা সূতা লোৱা দুজন যুৱক আহিছে আছো না জলদি কিয় মাতিছ ন আছোন কিবা ইয়া কোনবা ইহঁতে ফুল এক্সপ্ৰেছনত থাকলো ঐ এইকেইটা বন্ধই হ'ব লাগে দেখাতে চিনি পাই সিহঁতক বন্ধ নহয় আমি খোলাহে বিশ্বাস নকৰিবা খোলা বন্ধ বুলি কৈছে আপোনাক দুখী বুজাই আমাক অপমান কৰিছে অপমান কৰিছে ভাবি গৈছে মই কিন্তু ধ্বংস হৈ যাবি এই বাবাই থাকিলে মই বুঢ়া মানুহ বিশ্বাস কৰিব নোৱাৰি দাদা কৰিব বাৰু ৰ'বকচোন আপোনালোকে আহিছে কিয় কওকচোন মই চব দেখা পাইছো এই জাপডালৰ ভিতৰত জাপ নহয় এইডাল সূতাহে এই টিভিত দবাই চব দেখা পায় দে বাবা আমাৰে ভুল হৈছে বাবা শান্ত হোৱা অলপ বাবা হৈছে নে গাটো আজি একটা ভাল না বাবা বহুত বছৰৰ তাৰমানে বাবা আমাৰ আগতে তাৰমানে বাবা কেইটা গোটেই ঘৰৰ আলমাৰি চালমাৰি দাঙি লৈ গৈছিল আমাক বিহুজ কৰি নে ৰাতি গোটেই লৈ গ'ল হয় সেইকাৰণে তুমি বাবা বহুত কিবা কিবি ঘৰত দেখা পাইছো গোপালত কপালত ইয়াৰ কপালত ফটাহে এটা আছে আৰু একো নাই টিঙৰ আছে অলপ বুঢ়াটো ঠাণ্ডা পৰিছে বাবা আপোনাক আমি ক্ষমা কৰিছোঁ বাবা আহক বাবা বহক আহক ধুনীয়া জেগাত আমি বহাম আহক বাবা আহক খুৰা দেও বাবাই চকীত নবহে কিবা ব্যৱস্থা কৰক এতিয়া ক'ত বহিবা দিওঁ চোতালতে দিওঁনে মাটিতে দিওঁনে পকাতে দিওঁনে ভিতৰতে দিওঁ বাটছ আমাক চোতালতে দিয়া আমাৰ বাবাই চকীততে নবহে আহক বাবা বহক বাবা বহক আসন গ্ৰহণ কৰক বাবা বাবা আমি ক'ত বহিম ইয়াতে বহি লওঁ খুৰা ক'ত বহিব আছে বাবা মই যাবি মোৰ লগত অলপ সাৱধান থাকিবা এইবিলাক খণ্ডবিলাক ভয়ো লাগে কি নিচিনা বাবাই বন্ধ নহয়
কৈ দিওঁ অকণমান কৰিছে অকণমান পানী আনিব মই দেখা পাইছা বাবা এই শামুকটো চব ওলাই দাসানুভৱে পাপ পাইছে অকণমান মোৰ গাকো পিছে শান্ত হোৱা বাবা শান্ত হোৱা হয় অলপ খুচি দিয়া আহি পেলাই বতাহটো আহি বাবা নালাগে ফিৰি যাব বাবা এয়া পানী ইয়াতে থৈছো মোৰ পানীটো লাগছিল মোৰ চবে মোৰ পানী দিয়া লাগিব পানীটো অলপ ছিটিয়াব লাগিব বাবা মই পানীটো খাই দিলোঁ বহুত প্ৰিয় লাগিছে আপোনাৰ মন্ত্ৰ শুনি দিম পানীটো খাব নালাগে নহয় এক বাল্টি পানী লৈ আনিম নেকি হয় আগৰ ভালদৰে পানীত বহি লওক ক'ত বহিম বাবা ইয়াতে বহি লওক আপোনাৰ ৱাইফটো ক'ত গ'ল ৱাইফ মানে মই বুঢ়া না বাবা মই হয় নি আপোনাৰ বুঢ়ী অ দাংকা দে ক'লে বোলে আহচোন আহিব দিয়ক কৈ দিয়ক ইয়াতে বহি লওক কিনো একেবাৰে গাঁৱত নাকাটি কোৱাই বাবা কেইটা আগতে নাকাটি ক'ত লাগে কাটিয়ে হয় আমাৰ এই সংসাৰৰ বস্তু শান্তি নোহোৱা হৈছে ঐ তাকে টকা পইচা আহিব লাগিছে যাইহে থাকে একো সম্পত্তি কৰিব পৰা নাই বাবা আৰু আমাৰ যে চলিটো একেবাৰে ফুৰিব ইচ্ছা নকৰে কেৱল চিয়াৰ পিছেহে ঘূৰি ফুৰে সেইদিনাখন বাবা এটা চিয়া লৈ আনিছিল মাৰি খেলাইছো বাবা পিছত সিহঁতৰ ঘৰৰ মানুহ আহি কিনে মোক গুৰু থৈ দিলে দেখা পাই গৈছো মই চব জাবত দেখা পাই গৈছো মাননীটো কৈ দিয়কচোন তাৰপিছত মাননি আমাৰ তেনেকুৱা নহয় 1000 মান দিলে হয় আৰু 1000 নাই হোৱা নাই এটা শূন্য কমাই দিয়ক নেকি বাবা নাই বাবা দুটা শূন্য 800 কৰি দিম নাই বাবা হ'ব। দুটা শূন্য কমাই দিব পাৰিবা নেকি? নোৱাৰিব আপোনাৰ বুলিহে মই কমতে দিছোঁ আৰু এটা বস্তু লাগিব অ বাবা আৰু লক্ষী পূজাখন ভালকৈ পাতিব লাগিব হ'ব আপোনালোকে ভালদৰে লক্ষী পূজাখন পতা নাই কি কৰিব লাগিব বাবা আমি আমাৰ নিচিনা মানুহক অলপ বেছিকৈ দান দিব লাগে তেতিয়াহ'লে ঘৰখন সদায় পাব বাবা আমাৰ তাত দিব লগা দুটাই বস্তু আছে নহয় কিবা বস্তু ভাল বস্তু নেকি ভাল বস্তুৱে হ'ব না ভাল বস্তু কি জানিছে অতি শীঘ্ৰে কোৱা বছ আৰু সকাম আছে সেই দুটা বস্তু বহুত দামী হেন আপোনালোকে ভাবিবি বাবা আমাৰ সেই দুটাই আছে বাবা কৈ যোৱা কি বস্তু দুটা আমাৰ ঠিকুৰা কুকুৰ আছে বাবা আমাৰ বাবাই গু খোৱা কুকুৰ ভাল নাপায় জানানে নাই গু খোৱা কুকুৰ তহঁতে দেখোন কুকুৰৰহে আলোচনা কৰিলি মোকে কুকুৰ নবনোৱা ঘোৰ অপমান শান্ত হোৱা পানী ঢালি দিম নেকি বাবা ঘোৰ অপমান কৰিছে আপোনালোকে প্ৰশ্ন হৈ যাবা মাথা চাৰা গৰম কৰি দিছে ফ্ৰিজৰ পানী নধৰিব বাবা ফ্ৰিজৰ পানীও কাম নিদিয়া বুইতে মোক ঠাণ্ডা হোৱা ঠাণ্ডা নহয় ঠাণ্ডা হোৱা ঐ বাবা কিবা গৰম হৈ গ'লে মই এটা বস্তু আছে ৰ মই বাবাক হয় আনো বস্তু লাগে আমাৰ বাবা শান্ত কৰিলে কৈ দেও কি হ'ল বাবা 5খান বেলপাতৰ সৈতে এটা পাত লাগিব অ লৈ আনিম আৰু কোনো নুমুটা দুবুৰি বন লাগিব দুডাল মান কুকুৰে নমুতা না নহয় কোনো মানুহে মানুহ চাৰিব লাগিব যাওঁ পিছে মই লৈ আনিম হয় আনো টান টান বস্তু ক'ব লাগিব টান টান বস্তু আনক কৈ দেও কি আছে এতিয়া নহয় বাবা এতিয়া নহয় কৈ দেও কি লাগিব ইয়াত লাগিব ঠিকিয়া পাত লাগিব খুৰা দেও সোনকালে বাবাৰ কি হ'ল মই এইকেইটালে পালো বাবা হ'ব বৎস আৰু এটা বস্তু লাগিব কি লাগিব বাবা তিনি মানুহ গান উদাৰ হাতৰ পানী লাগিব আনক মই এইবিলাক 7টা হাতৰ তিনি মানুহ গান উঠা পানী লাগিব আনক পাহাৰত যাব লাগিব হয় খুৰী দেউক আহিব দিয়ক এতিয়া
মই কালিহে আহিবা দেখোনে হৈ যাওঁ অলপ পাৰে যদি সোনকালে আহিবা তেতিয়াহে আমাৰ বাবা খাৰ হ'ব নহ'লে লগত পৰিব আমাৰ বাবা বাবা এইটো বাবা এয়া দি হ'ব না ঠিকছে ক'ব এই বাবা এইটো কি আনছা মাংস খোৱা বস্তু এইটো মছলা বস্তু নালাগে আমাক এই বাবা দেখোন ভালে হোৱা নাই কিবা লাগব নেকি আৰু লাগিব হোৱা নাই দেখোন আৰু মোটা মানুহে গান উঠা হাতৰ পানী লাগিব মতা নহয় কি কি মোটা মানুহে গান উঠা হাতৰ পানী লাগিব আৰু মতা মানুহ গা ধোৱা দেখোন মই চাবাই নাযাওঁ আৰু লাগিব ব্লেক ৰাইচৰ আগ দুটামান তেতিয়াহে ভাল হ'ব আমাৰ বাবাই জলদি কৰক জলদি কৰক আমাৰ বাবাই কষ্ট হৈ যাব বাবা গিলাচতে লৈ আনিম নেকি মই হয় জোৰা নাটতে না সোনকালে আনিবা নহ'লে আমাৰ বাবাই মৰি যাব কপি আছে বাবাই শান্ত হোৱা বাবা শান্ত হোৱা ঐ গিলেই চুবে মাৰি দিম কি মাতো ঐ ইমান ডাঙৰ পৰখন একো বস্তু নাই তাকেতো নাই থৈ দিম উঠবা থৈ দে চিপৰা বুঢ়া দুখপালত ধুই বুলি লগতো পইচা নাথাকে ফিটিং দি দিব লাগিব মাৰটো যাওঁ তাকেতো বুঢ়াৰ বা আছে নে নাই আৰু নাই লগাই ল'ব যেন কিনো ভেকচন ভালকে ভেকচন ধৰিবি দেই কুকুৰে ফুকছি কিন্তু পইচাৰ কথা আছে সোনকালে যাব লাগিব আৰু কাম আছে বাবা অ বাবা 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 খালি বাবা মোৰ গিলাচটো পৰি এলা কোনোবা চৰ পৰি লৈ গ'ল বাবা একো নহ'লেও হ'ব বাবা অলপ শান্ত হৈছে আদা পৰছি এতিয়া বহুতখিনি ভাল হৈছে আপোনাৰ এৰিক মাতি দিয়ক এৰিক মানে এৰিক মাতি দিয়ক শৰীৰটো মাতি দিয়ক কৈ দিয়ক মানে অ দাম কাটি মা দাম কাটি আহচোন বাবা উঠি গ'ল সেয়া বাবা পানী আনছো কৈ দিয়ক মই খাইছিল নেকি ৰ কথাটো কৈ দিয়া ঐ একে ভাৱাই লৈছে আমি পাইছো দেই মৰছেই ভালকে লক্ষী পূজাখন পাতিব লাগিব অ বাবা আৰু তাৰপিছত মই এটা মন্ত্ৰ লগাই দিম ধুনীয়াকে শুনি যাবা শুনি যাবা অ বাবা ব্যৱস্থাটো কৰি থাকি হৈ মানুহটো বৰ অকণমান মানে মানুহটো বেছিকৈ কৰিব কৰি দিয়ক এতিয়াতো আমি 10,000 মান লাগিব যিহেতু একো নাপায় 10,000 বাবা মানে এইটো পূজা পতাৰ পিছত আপোনালোকৰ ধনে ধান যেনেকৈ পানী বৈ যায় সেনেকৈ পইচা বৈ যাব সমস্ত আহি যাব ধন ধান ভঁৰাল ভৰ্তি হৈ যাব ভঁৰাল ফুটি যিখিনিয়ে নাই বাবা আমাৰ বাবা মোৰ তাত আছে 1 টকা আমি নোপৰটো ইমান পইচা দিমে চাৰা না আঠানা মান দিবা পাৰিলো হয় বাবা 9.5 আজি যুগত নচলে চলিব বাবা হাতে চলাব পাৰিবি দে অলপ সোনকালে কৰক বাইদেউ কৈ দিওঁ আৰু আমাৰ কাম আছে যাব কাম লাগিব আছে সন্ধিয়া হৈ গ'লে এই হেৰিটো নাথাকে আৰু ইয়াতে শুই থকাটো মই আপোনালোকে বিহু চোৱা বুলি কৈছা মই সেই তপস্যা কৰি মানে গ্ৰহবিলাক বাবাই কাটি আছো একফালৰ পৰা একফালৰ মুখ কৰি আছে এই জাপডালত চব ওলাই গছ সোনকালে আহক বাবা বাবা আপোনালোকৰ দক্ষিণাটো লওকচোন ইয়াত 10,000 আছে বাবা 500 টকা দিয়ে দিছোঁ বাবা হয় নেকি অসমীয়া মানুহৰ পইচা কিয় বহুত টানেই হয় বাবা পইচা পালা নেকি আপোনাৰ ভাল হ'ব 2 দিনত আমি আকৌ আহিছোঁ বিল্ডিং দেখাম আমি এতিয়া বাবা এতিয়া আমাক চাবলৈ হৈ যাব চালো চাবলৈ আমাক অনুমতি দিয়ক অনুমতি দিয়া প্ৰভু কৈ আছে বাবা চেপ খাই যাবি কথা আছে পাৰ্টি কথা আছে প্ৰভু আজি লাভতে লাভে প্ৰভু চাবি মানুহ চাবি এ প্ৰভু আমাৰ লাভতে লাভে হিচাপ কৰোঁ কাটাই চিনকি চালো মই কি 500 টকা খান্দিছি আমি চালো আমাক কৰি চালো কি মানুহ পুচাবে এইখন দেখোন কিবা হে ঐ লটাৰী দুৰ্গা পূজাৰ চান্দা উঠাব পইচা এই কি হুৱে আমাৰ এটা সাপৰে দাম নহয়
পাৰ্টনাৰ কাটি এই তাৰ ভিতৰত কিবা কাগজটো দিছানে পইচাৰ ভিতৰত 14 A few moments later. আৰু সেই মানুহক ঠকালি নিজেও ঠকায় সেইটোৱেতো সেইকাৰণে নিজে হাতে কাম সেইকাৰণে- নকলি নিজে হাতে কামে নুকুলি কাম নাই আজিকালি এইবিলাক বাদ দি আমি কালিৰ পৰাই মিস্ত্ৰী চিস্ত্ৰীকে কাম কৰিব যাওঁ তাকেতো এই টকা ধান পুকছি তাকে কাটা ভাল হ'ব কাটা ভাল হ'ব শুনিলি সুযোগ মানুহক ঠকা দিলে নিজেও ঠকা পায় অকণ দিন খাই বুলি কৈ যি এইটোৱে হয় লক্ষী পূজা পাতিবই লাগিব এই বুঢ়ী ক'ত গিলে ঐ বাল্টিংটো লঞ্চন ঐ মই মন্দিৰটো মুছো বিল্ডিং 2 দিন ভিতৰত বিল্ডিঙত থাকিব পাম হে ভগৱান বিল্ডিঙত থাকিব পাম লক্ষী পূজা বিল্ডিং সকলোৱে হলি নে কিহে হলি পূজা 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 কৰি থাকিলে পইচা নাহে নহয় কাম কৰিলেহে পূজা আহিব মানুহে লক্ষী পূজা কৰে কিবা পূজা কৰে এইটো কৰে কিন্তু পূজা অকল কৰিলেতো নহ'ব কাম কৰিলেহে পইচা আহিব কাম কৰিলেহে তই ঘৰ বনাব পাৰিবি হেই তই একো নাজানা তই বিল্ডিঙত থাকিম আমি বিল্ডিঙত জানানে নাই টকা পইচা আহিব লক্ষী পূজা পাতিম মই দেখাই আছোঁ ৰ আজি এই বুঢ়াক এই লক্ষী পূজা একেবাৰে এনেকৈ দেখাম মই গম পাই আছোঁ হে যায় হে বুঢ়ী মই বিল্ডিঙত থাকিব পালেই হ'ল বিল্ডিং ঘৰ দুইতলা 8তলা এ হয় লক্ষী মাই পূজাই কৰি আছে এনেকৈ পূজা কৰি থাকিলেই হ'বনে টকাৰ লোভত পইচাৰ লোভত বিল্ডিঙৰ লোভত সেই বাবাকেইটাই ভাল কৰি থাকিল মই এতিয়া ইয়াক একে লক্ষী লক্ষী ভালকৈ ভয় কৰি লৰে লক্ষী মাই নেকি পইচানে লাগছি লক্ষী মাই দেৱী মই বিল্ডিং ঘৰ বান্ধিব খুজিছোঁ দেৱী মই এতিয়া বিল্ডিং ঘৰটো আমাৰ ঘৰৰ পিছফালে বনাম নে আগফালে বনাম কিন্তু ভাবি পোৱা নাই বিল্ডিং দেৱী কি কৰিম মই এতিয়া আপুনি কওকচোন সমাধান এটা দিয়ক দেৱী লোভিয়া বুঢ়া এনেকৈ বন্তৰ কথা শুনি পূজা কৰিলে নহ'ব কাম কৰিব লাগিব কাম নকৰিলেতো পূজা কৰিলে পইচা নাহে যদি তুমি কাম কৰা তোমাৰ বহু টকা আহি যাব তোমাৰ ডাঙৰ ঘৰ হ'ব তোমাৰ টকা পইচা বহুত হ'ব য'তে ত'তে কাম আছে কাম কৰিলে চবতে কাম আছে ঘৰ পথাৰ য'তে কৰা বিনামূল্য চাউল চৰকাৰৰ অনুমতি বন্ধ কৰি দিয়া হৈছে চৰকাৰী চাউল বন্ধ হৈ গ'ল কোনো আজিৰ পৰা চৰকাৰৰ অনুমতিত চৰকাৰী চাউল বন্ধ কৰি দিয়া হৈছে আকৌ বাৰ বোলাই আমাৰ ঘৰৰ ৰাস্তাৰ ফালে দেখিলে মাৰি খেলালো মই দেৱী মই কি কৰিম এতিয়া মই কোৱা নাছিলো নে তোমাক এই চৰকাৰী বস্তু পোৱা বাবাৰ কথা শুনা এইবিলাক একো কামত নাহে নিজে কাম নকৰিলে যোৱা তুমি এতিয়া উঠা ঘৰৰ কাম কৰা